সো কেনেকুৱা আছে আপোনালোকৰ খবৰটি ভাল নাই বাৰু? মই জানোতো আপোনালোকৰ খবৰটি ভাল নাই, মানে ভূমিকম্প দিছে এইকাৰণেতো। কালি যেতিয়া ভূমিকম্প দিছিল তেতিয়া মই ইয়াতে টোপনি মাৰি আছিলো। যেতিয়া মানে ভূমিকম্প দিছিল তেতিয়া মই এনেকৈ টোপনি মাৰি আছিলো। লৰি আছে মানে এনেকৈ লৰি আছে। পিছত মই উঠি ইয়াত সোমাই গৈছিলো এনেকৈ। পিছত ভূমিকম্প কমিল। পিছত এনেকৈ উঠিছিলো। উঠি তাৰপিছত মানে ভৰিত বহুত দুখ পাইছিলোঁ। পোৱাৰ পিছত ৰাস্তা কাষত গ'লোঁ, মানুহকেইটা ওলালে আৰু আমাৰ তাত এটা স্কুল আছে। স্কুলখন এনেকৈ জপাইছিল। পিছত নাই মই ইমান ভয় খাইছিলোঁ, ইমান ভয় খাইছিলোঁ মই। আৰু আমাৰ দৰামানি গাঁৱত মানে কিবা মাটি ফাটি কিবা পানী ওলাইছিল মই শুনিছিলোঁ। পিছত মই গৈছিলোঁ, মানে দেখা নাই। মোৰটোতো চালে আপোনালোকে। এতিয়া আপোনালোকে ভূমিকম্পৰ সময়ত কি কৰিছে সেইটো কমেণ্টত কৈ দিব। আৰু মই শুনিছিলোঁ তেজপুৰত কিবা জ্বলামুখী পাতিছে আৰু তাৰ পৰা অগ্নিয়াগিৰি ওলাই যায়, সেইটো মানে ওলাইছে, সেইকাৰণে ভূমিকম্প দি আছে। মই শুনিছোঁ আৰু কি কয় এইটো নগাঁৱত বোলে বিল্ডিং মানে পৰি গ'লে। নিউজত আপোনালোকে চাইছে এইটো। তেনেহ'লে আপোনালোক যেতিয়া আমাৰ ভূমিকম্প দিব তেতিয়া আপোনালোকৰ তাত ডাইনিং থাকিব পাৰে বা বিচনাৰ তলত সোমাব পাৰে, যেতিয়া মানে ভাল ঠাইত যাব, মুকলি ঠাইত যাব, যেতিয়া মানে গছ গছনি নাথাকে তাত যাব আপোনালোকে। তেনেহ'লে আপোনালোক ছেফটিত থাকিব পাৰে। আৰু সৰু সৰু ল'ৰাবিলাক বা পোৱালী ছোৱালী আছে আৰু তেওঁলোকক লৈ ভাল ঠাইত যাব লাগে আপোনালোকৰ। বা ভাল মানে আৰু ঘৰত থাকিলে তেনেহ'লে এনেকুৱা বেঞ্চ আছে, বেঞ্চৰ তলত বা ডাইনিঙৰ তলত থাকিব লাগে। 1টা বজাত তেতিয়া মই টোপনি মাৰি পুৰা টোপনি মাৰি আছিলোঁ। তেতিয়া এটা মানে জাকি দিছিল মানে ভূমিকম্পই। পিছত মানে উঠি দৌৰি চৰি বাহিৰত ওলাইছিলোঁ। এইটো বাদ দিয়ক। তেনেহ'লে যদি ভিডিঅ'টো ভাল লাগে ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। মই নতুন ইউটিউবাৰ হয়, প্লিজ ছাপোৰ্ট মি।